আজি ৰাতিপুৱা মই শুই উঠালে মোৰ প্ৰায় 9টাই বাজিছিলে মানে যোৱাকালি ৰাতি প্ৰগ্ৰাম কৰি আহোঁতেও লেট হ'ল যে তো সেইবাবে মৰ্ণিং উঠোঁতেও লেট হৈ গ'ল তো সকলোৱে যোৱা মিনি ব্লগটোতো গমেই পাইছা তো আজিৰ দিনটো মোৰ বাবে বহুত বেছি স্পেচিয়েল তো কাৰণটো হৈছে যে তো আজিৰ দিনটোত মোৰ তোমাৰ 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আৰু আজি মোৰ মাৰ বাৰ্থডেও তো ভাবিলোঁ চেলিব্ৰেট নহ'বই নেকি কাৰণ হাতত আছে মাত্ৰ এঘণ্টা সময় প্ৰগ্ৰাম যাব হ'বই তো ভাবিলোঁ যিমানে দেৰি নহওক কিয় চেলিব্ৰেট কৰিমেই তো ঠিক ভবাৰ মতে কাম আৰু তো ধুনীয়াকৈ গ'লোঁ লগৰটো তাতে ধুনীয়াকৈ মা আৰু মোৰ ফটো এখন বনালোঁ আৰু ফটোখন বনাই মেলি বৰঙাবাৰীতে বা এজনীৰ পৰা কেক এটা ল'লোঁ আৰু কেকটো লৈ পিনি ধুনীয়াকৈ ভুৰবন্ধাৰ পৰা মিঠাই কেইটামান লৈ ঘৰত আহি মোৰ 10K ছাবস্ক্ৰাইবাৰ্ছ হোৱা আৰু বাৰ্থডে ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু ধুনীয়াকৈ অকণমান টাইম বাৰ্থডে চেলিব্ৰেট কৰি তো মায়ে মন্দিৰলৈ বুলি চাকি এভাগ আগবঢ়াইছিল তো চাকি ভাগ জ্বলাই তো আমাৰ আজি অনুষ্ঠান কলিয়াবৰত আছিল তো তাৰপিছত কলিয়াবৰলৈ প্ৰগ্ৰাম কৰিব গ'লোঁ আজিলৈ বাই